Hey guys, welcome back to my YouTube channel. আপোনালোকলে মই ৰঙালী বিহুৰ শুভেচ্ছা জনালো আৰু আজি মনটো বেয়া লাগিছে কাৰণ বৰষুণ দি আছে পুৰা আৰু ৰ'দটো ওলোৱা নাই বেয়া লাগি আছে পুৰা হেৰি হৈ গৈছে সব সো চাই থাকক অকমান দেৰি ৰখো যদি বৰষুণটো কমে তেতিয়াহ'লে হুঁচৰিটো গাব লাগিবই কাৰণ বহুত প্ৰেক্টিছ কৰি আহিছোঁ সো চাই থাকক ভিডিঅ'টো এতিয়া অৱস্থা পুৰা বৰষুণ দি আছে এয়া পুৰা কুলি মাত ৰাস্তা পুৰা তিতি আছে চিপ চিপকে বৰষুণ দি আছে সেইকাৰণে ওলাব পাৰিছোঁ বেছিকৈ যদি বৰষুণ দিয়াহেঁতেন মই ওলাব নোৱাৰিলোহেঁতেন এতিয়া আৰু লাহেকৈ গা পা ধুই পিনি কণী যুঁজাম মজা লাগিব ইয়াত আমাৰ মাহ হালধি খুন্দা হৈ গৈছে লাহেকৈ মই এতিয়া গা ধুমগৈ মাহ হালধি ঘঁহিম একদম গোন্ধটোৱে ধুনীয়া লাগে এতিয়া মই অকণমান ঘঁহোঁ মুখতে ঘঁহি লওঁ বঢ়িয়া আৰু এতিয়া মই ইয়াত কণী আনিলোঁ তাৰপিছত গা পা ধোৱাৰ পিছত লাহেকৈ যুঁজাম তো গাইজ এতিয়া মই গা ধুলোঁ আৰু আমাৰ পৰম্পৰা অনুসৰি আমাৰ এতিয়া কণী যুঁজ আছে এইটো পপাই মই যুঁজাম এতিয়া আহক এইপিনে আহক মই মাৰিম দেই মোৰতো জিকিলোঁ মই জিকিলোঁ ভাঙিলে এয়া মাইক টিকুলিয়ে নতুন কাপোৰ পিন্ধিলে ফ্ৰক পিন্ধিলে বাবা বাবা হাঁহি দিয়া এবাৰ টিকলি টাইম দিয়া মই মাৰিম দেই কোন জিকিলে মই মাৰিলোঁ মই ভাঙিলোঁ দিয়ক মোৰতো ভাঙিলে টিকলি জিকিলে আবি এইছে দিছোঁ নোবা মাৰি দিয়া এইটো গ'ল মই হাৰিলোঁ টিকলি জিকিলে চুনুবাই লাষ্ট কৈছে আমালৈ আনিছে ৰুটি আৰু বুট দালি ঘুগুনি থেংক ইউ দেই চুনুবা থেংক ইউ আমাৰ পাপাই খেলিছে দিয়ক বাৰক বঢ়িয়া কোন জিকিলে পাপাই এতিয়া চুনুবাই মাৰা এতিয়া মই খাওঁ টাইম ওলা ইয়াতে লওঁ তিনিখনকে মা এই দেচোন ঘুগুনি এতিয়া খালো আৰু পেটটো একদম বঢ়িয়াকৈ ভৰি গ'ল আমাৰ বৰ্তা বিহু বুলি টিকলিক ফ্ৰক এটা দিব এইটো বাবা ল'ব জানিছে লৈছে দিছে দুটা আৰু মই প্ৰেক্টিছ কৰিলোঁ আজিৰ পৰা গাম বুলি ভাবিছোঁ গধূলিৰ পৰা 5টা বজাৰ পৰা এয়া ৰ'দটো ট'টেলি ওলালেগে ফাইনেলি একদম মনটো ভাল লাগিছে ফ'কাছ কৰবে বঢ়িয়া চ' অকণমান ৰ'দত দি থৈছোঁ ঢোলটো এতিয়া লাহেকৈ ভাত খালোঁ আৰু মই ঘাই গ'লগৈ চ' লাহেকৈ গাম আৰু চাই থাকিব গাইজ এতিয়া লাহেকৈ আমি এইটো আমাৰ ভাগ আৰু আমি এতিয়া ওলালোঁ আপোনালোকে দেখিছে এয়া আমাৰ মৃদুল হে ব্ৰ' এতিয়া লাহেকৈ মানুহ আহিব আৰু আমাৰ হুঁচৰি দলটো তাৰপিছত গাবলৈ যাম পুৰা একদম চুট বুট ৰেডি এতিয়া পুৰা গাই মেলি আহিলোঁ পুৰা ভাগৰ লাগি আছে কাইলৈ আকৌ গাবলৈ আছে এয়া আছে আমাৰ মাছ আৰু এয়া
মিক্স ভাজি 100 এবিধ বুলি যে কয় আৰু সেইপিনে আছে আমাৰ কণী আৰু এয়া ভাত আৰু কাৰেণ্টটো গুচি গ'ল গেল সেইপিনে দালি আহি গ'ল এতিয়া কাৰেণ্টটো গুচি গ'ল আৰু বহুত বেয়া লাগিছে কাৰেণ্টটো যোৱাৰ কাৰণে কাৰণ ভাত খাব লোৱা সময়ত কাৰেণ্টটো গুচি গ'লে মনটো বেয়া লাগি যায় চ' গাইজ ভিডিঅ'টো এইডোখৰতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল চ' থেংকছ ফৰ ৱাচিং বাই বাই